अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। हेलो फ्रेंड्स, সকলকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিকি এণ্টাৰটেইনমেণ্টলৈ। আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল, কাৰণ মোৰো ভাল। আজি মই এটা এনেকুৱা ব্লগ বনাবলৈ যাই আছোঁ য'ত আপোনালোকে চাই নিশ্চয় ভাল পাব এই ব্লগটো। এসক ধান কাটিছে দিছে মামাহাতে। বেচপাৰ কাৰণে নহয় গাইছ, নিজৰ ঘৰৰ কাৰণে অকণমান হ'লেও আদা ৰৈছে। এসক আদা ৰৈছে। আৰে বেপাৰী কোনি মামা? বেপাৰী নেকি? তেনেহ'লে আদা বেপাৰীক জাহাজৰ খবৰ সুধি লাভ নাই না কি? চক আলু চুৰ কৰিব যায় আছে। এই আলু চুৰ মানুহ কৈ না বা ইমান লাগছি লাগাটো এতে লাগি যায়। হয় নেকি? ও তো মাছও দেখা নাই দে। চেগুনৰ বাগান দেখাইছো মামাহঁতৰ। গাইছ, এইবিলাক বগলী দেখা পাই এটা সৰু কালৰ দৃশ্য মনত পৰিছে। বগলী বগলী ফুট দি ফুট দি ফুট দি, কি যে জীৱন আছিল সৰু কালৰ জীৱন। কিমান যেন টায়াৰ আৰু ছিক্স চেকাৰ চলাইছিলোঁ একেলগে ভদ্ৰহঁতৰ চলটোৰ লগত আৰু চানা আপাৰ লগত যে মাৰ্বলৰ চল কৰি খেলিছিলোঁ। আৰু গাইছ, কিমান যেন স্কুলৰ খিৰিকিৰি পলাইছোঁ গাইছ। সেইগিলাখান কি কম, কিন্তু পলি কিনে জুতিয়ে বেলেগ। কিন্তু গাইছ, কাৰ কিমান যেন টেঙা চুৰ কৰি খাইছোঁ হিচাপ নাই। আজি এইগিলাখান কথা মনত পৰিলে কিবা এটা বেলেগ কেম্বা লাগি যায় গাইছ। আপোনালোকে জনাবচোন গাইছ, এনেকুৱা কাম কৰিছে না সৰু কালতে? কোনখিনি এই বেয়া ৰৈছে নেকি? হগিলে দেৰি লাগিব ন? এক মাহত ফুল আহি যাব। চাওক মামাহঁতৰ চেগুনৰ বাগান, চেগুন আৰু গামেৰিয়ে চব। আমি যে ফটো উঠিছিলোঁ বাবু একবাৰ আহোঁতে, এই ৰাতি বহিছিলোঁ দিন ন। এতিয়া লৈ যাই আছোঁ আপোনালোকক আগলৈ, কি কি আছে চাওঁ আৰু ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো। অঁ কম বেছি কম পইচা হ'ব কিমান? অঁ মানুহহঁতে স্কোৱাৰ পেলে ঘূৰিব পাৰিব, এই তাতকৈ দামী ঘূৰিব। গাইছ, জংঘল চক কিমান ডাঙৰ জংঘলৰ ভিতৰে লৈ আহি আছোঁ আপোনালোকক। আমি চব যাম, আমি তাৰমানে হেৰি ডিস্কভাৰীৰ মাল। খোলা গ'ল টানি দিলে খোলা যায় আমাৰ দৰ্জা। আমি মেঘালয় হৈ সোমালোঁ, মামাই মণিপুৰ হৈ সোমাই যাব। যাওঁতে আমি শিলিগুৰি হ'লে যাম। লৈ আহ যাওঁ। হয় নেকি? হে মামাহঁতে আনাৰসৰ খেতিও কৰিছে। অঁ আনাৰস খাব লাগিব এবাৰতে। এ চাওক নদী গাইছ, মামাহঁতৰ নদীটো। মামাহঁতে নিজে ৰোৱা আৰু নদীটো।
গাইছ যাওঁ হদ্দি পেৰবালৈ আহিছে তাই ভূতে খাব আমাক ইমান ধান মাহ কচমছে অসমীয়া মানুহ কাটবা নোৱাৰে ঠাণ্ডা নহ'লে একো হ'ব নহয় পাইছা কত কিমান ডাঙৰ ডাঙৰ বিল্ডিং মানে অসমীয়া মানুহ পাৰে নেকি মিয়া ভাই জিন্দাবাদ কোন তোমা এৰে বাবুৰ কেইডাল কম নাই কিন্তু বাবু 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 স্করপিও লব নামিনি ধাননিৰ মাজত নহ'লে কি হ'ল ধানৰ মাজত সিহঁতে বৰ্তমান আনন্দ লৈ আছে কিমান ধান আছে চব এতিয়া আমি দুটা লৈ যাম যাই কিনে বনাব লাগিবতো ঘৰত চাউল তাউল নাই সেই দুটাটো লৈ যাওঁ হ'ব এই কি ধান কোনো নাচে গাইছ আমি নাচো আমি টাউনৰ ল'ৰা আমি কি গম পাম আৰু মামাহঁতে গম পাব আমাৰ মামাহঁতে চব জানে মামাই এ চব এইবাৰ ধান ভাল হৈছিলে নাই চাচোন ধান হৈছে ভাল ৰঞ্জিতে ভাল হৈছে আমি ক'ত গম পাম এনে কৈছি যি কৈছি এই শুনছোঁ আৰু ধান বয়া নাই এইবাৰ বৰুণ দেৱতাও ভাল কৰিছে ন সূৰ্য দেৱতাও ভাল কৰিছে সেইকাৰণে ধান ভাল হৈছে পতানে নাই ইয়াতে হা পতানে নাই অঁ এইটো কিমান হ'ল বয়া নাই ধান হ'ব 10 মোন অলপ লাৰাৰ লগে গাইছ খুজুতি উঠছে ইনকি হ'লে কিনকি হ'ব কওকচোন আৰু তাৰ ডাইৰেকশ্যনে কাটি নহ'ব দিলাক একো গমেই পোৱা নাই কিমান কাটি নহ'ব দিলে গোটা পথাৰখন চাফা কৰি দিলাক এনে বন্নি এইটো পাৰ্টি হিচাপত পইচা যায় নেকি ধান দে নেকি মানে আপোনাৰ গোটাখিনি কাটা হ'ব কাটা হোৱাৰ পাছত আপোনাৰ নাৰিকল চাৰিকল দি কিনে এপাচি লৈ যাব আৰু সেই ক্ষীৰটো ঘৰত ওলমাই থ'ব আৰু তাতে চব মানে ল'ৰা ছোৱালীবিলাকে নাৰিকল খাব আহে পূৰা এইবাৰ ময়ো আহিবা হ'ব গাইছ ফাইনেলি আমি এতিয়া যাবলৈ ওলালোঁ ইয়াৰ পৰা অঁ বাবা ভাই শুন এই দুটামান তামোল পাতি দিবিচোন না এই তামোল থৈ দিয়া দে কাম করবে কাল নইবা হরেনতে বেড়া পার হইতে জলপি উঠবা জানছো এই বুম ডাঙর ডাঙর জলপি আছে নিমখ লৈ যাম আর তাতে বইন দেখা মানুষ দেখলে আকো টেনশন না কালি যাম দে বেড়া পার যাম দে আকো টেনশন না মানুষ দেখলে কি হবো ইটাই গেল আমাক ধরে ধরবা যায় আমি ডাইরেক্ট বেড়া পার হইতে পটরে পটরে দাউড়ি যাম ইটাই গেল এটা ঠান্ডা লাগবো না রোদ গেল আর গা ধোয়া লাগবো তন্তে গাড়ি গা ধুই কালি ওনি না জুতো কালো গাড়ি দে ও দে আরো কালি চলে গেল গোটাই তার মাথা ওই ওই যে লাগছে গায় জানি এ তাতে লাম মা বেশি যাম এই তাতে হলো ওই মাছ ক'ত বলো গম পোৱা নাই কিন্তু গাইছ নাই এইটো গাঁৱত থাকিলে সেয়ে ভাল ন পুৰা সাঁতৰা চাতৰা চব শিকিব পাৰে যো গাছ এই ভাল লাগিল গা ধুই আজি একমাহ মূৰত আজি গা দিলো কিয় বাকী 29 দিন ধোৱা নাছিলি গা ঠাণ্ডা লাগছে গৰম লাগা নাই গৰমৰ দিনটো ঠাণ্ডা গুচি গেল নহ'লে 29 দিন ধোৱা নাই তাতে চাবনো পৰা নাই এই ঠান্ডা দিন কোথাও নামিম মোকো কেইদিন দিছা মই মোৰতো আজি 3 সপ্তাহ মানে হ'ল ধোৱা নাই আজি ধুলো আৰু ইচ্ছা গেল পথাৰৰ পৰা ধানবোৰ কাটি আনিলে আৰু কাটি আনি পেলাই মাৰাণ মাৰিব আগতে মাৰাণ মাৰিছিল গৰুৰে
কিছুমানে ট্ৰেক্টৰেৰেও মাৰে, এইটো মেচিনেৰে মাৰি আছে। মই অকণমান দেখুৱাইছোঁ আপোনালোকক ধুনীয়া কৰি কাষলৈ যাই পেলাই। এয়া চাওক ধুনীয়াকৈ মাৰিছে আৰু ধানবোৰ ভঁৰাল ঘৰত ৰাখি আছে। এয়া চাওক মুনুই আনন্দ লৈ আছে, খেলত খেলি আছে। কিয়া মুনু এই গাইজ মই এতিয়া বৰ্তমান আহি পালোঁ ঘৰ। ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে মই আশা কৰিছোঁ। তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু যিমানখিনি পাৰে সিমানখিনি শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কি ভুল হৈছে কি ভাল হোৱা নাই। আপোনালোকৰ কমেণ্ট এটাই মানে কি মোৰ পৰামৰ্শ হ'ব, যাতে সহযোগ কৰক মোৰ লগত। আৰু আপোনালোকৰ ছাপোৰ্ট মানে যিমানখিনি হ'ব সিমানখিনি মই আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু সিমানখিনি ভালকৈ বনাবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জয় হিন্দ, জয় ভাৰত।